কুমৰুক সুধোঁ জ্ঞানিছ ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই অনুমান কৰিছে মই যে আজি কি বনাব লৈছোঁ। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বাঁহগাজ কাটি অকণমান পানীত তিয়াই থৈছোঁ। কেৰাহীত পানী গৰম হৈ গৈছে। মই বইল কৰি বনাইছোঁ। বাঁহগাজটো এড কৰোঁ এতিয়া। নিমখ অকণ এড কৰিছোঁ, হালধি, এনেদৰে অকণমান বইল কৰি থৈ লওঁ। উতলিলেই মাছ এড কৰিছোঁ। এতিয়া মই চেঙেলী মাছ লগাইছোঁ, আপোনালোকে যি মাছ লগাব পাৰে লগাব পাৰিব। অকণমান ঢাকি থৈ উতলি হৈ গৈছে। ঢেকীয়া এড কৰিছোঁ এতিয়া, লগতে কুমলীয়া ঔটেঙা এড কৰিছোঁ। আপোনালোকে ট্ৰাই কৰি চাবচোন, বইল কৰি কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। অকণমান লৰাই ল'ব। আদা, নহৰু, জালুক আৰু কেঁচা জলকীয়া এড কৰিছোঁ। এতিয়া একেলগতে খুন্দাই একেলগতে লগাইছোঁ আৰু বেলেগ মছলাজাতীয় বস্তু একো লগোৱা নাই। আপোনালোকে এড কৰিব বিচাৰিলে এড কৰিব পাৰিব, মই এড কৰা নাই। আৰু যেনে গৰম পৰি আছে নহয়, বইল নাখালে নহয়ে, মানে তেল খাবলৈ বাদেই দিবলগীয়া হৈ গৈছে। আৰু বেছি বইল খালেহে ভাল লাগে ন, যিয়ে হওক। আপোনালোকৰ লাগে নে নালাগে মই নাজানো, পিছে মোৰ বহুত বইল খাই ভাল পাওঁ কিন্তু। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছোঁ যদি প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। হৈয়ে গৈছে, থালিৰে দি। আপোনালোকে ভাবিছে চাগে ন, মই যে থালি যে লগাইছোঁ মাছ লগোৱা নাই বুলি, কিয়নো মই মাছ ইমান খাই ভাল নাপাওঁ। চ' সেইকাৰণে চব্জিত লগাওঁ, পিছে মই এনেই খাই ইমান ভাল নাপাওঁ মানে। চ' আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে। চ' থেংক ইউ।